হেল্ল' বন্ধুসকল, এইয়া ঘৰুৱা কামত ব্যস্ত আজি। গছ কাটিবলৈ একদম সময় পোৱা নাই আৰু মিস্ত্ৰীৰ লগত লাগিব লগা হৈ আছে। মিস্ত্ৰীও আজি এনেকুৱা কাম দিছে নহয়, অকল ৰদ চিধা কৰা কামেই। কি কৰিম জানো, এয়া ৰদ চিধা কৰি কৰি একদম মানে আঙুলি চাঙুলি বিষাই গৈছে একদম ৰদ ধৰি ধৰি। ৰদ এইফালে চিধা কৰি হ'ল। এয়া 10 mm ৰদ, 10 mm ৰদ একদম চিধা কৰিব লগাইছে। এইখিনি চিধা কৰি আছো। ৰদ চিধা কৰা কাম, ৰদ চিধা কৰা কাম, উপায় নাই আৰু। কৈ থাক, স্পীড কৰি আছো। কি কৰিব, ঘৰৰ কাম দেই, বেলেগৰ নহয় বাৰু। এয়া ৰদখিনি এদাই হৈছে। এয়া আকৌ এতিয়া টুকুৰাবোৰ চিধা কৰিব লগা হৈছে। চুটি চাইজৰ যোনবোৰ টুকুৰা কৰি খিনি বচা আগডোখৰ এই চিধা কৰি আছো। কি কৰিম আৰু, চিধা কৰিব লগা কাম কৰিব লগা হৈছে আৰু। চিধা কৰা হৈছে নাই গাইছ, ক'বচোন। এয়া হৈ গ'ল চিধা কৰি। ভিডিঅ'বোৰ কাটি কাটি বনাইছো বাৰু, কামটো অকলে কৰিছো সেইখিনি। এয়া মিস্ত্ৰী কেইটা লাগি আছে কাম ওপৰত, পৰা ফাৰ্মা ফিটিং কৰাত ব্যস্ত দাদাহঁতে। তো এফালে ত্ৰিপাল ফিটিং কৰা হৈছে চৰ্ডৰ। এয়া মোক ৰদ কাটিব লগাই দিছে আকৌ। চৰি, ৰদ নহয়, এয়া তাৰ বান্ধিবলৈ বাবে চৰ্ডত। তো এয়া কাটি হৈছেগে বাৰু। তো আজি ইমানেই আৰু, কাম আগ নাবাঢ়িলে আজি বেছিকে। তো তথাপিও ৰদখিনি ফচা হ'ল আজি।